নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মোৰ হাতত আপোনালোকক এইটো দেখুৱাইছোঁ এলবিমেক্স বি কমপ্লেক্স ভিটামিন হয়। আৰু এই ভিটামিনটো মই মোৰ ফাৰ্মত প্ৰায় ব্যৱহাৰ কৰি থাকোঁ। আজি আপোনালোকক মই দেখুৱাম এইটো কেনেকৈ কিমান ml দিওঁ, কেনেকৈ ব্যৱহাৰ কৰোঁ, সেইখিনি আপোনালোকক অকণমান মই দেখুৱাম। গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব শেষলৈকে। কেনেকৈ কিমান ml দিওঁ তেতিয়াহে গম পাব। আৰু এয়া দেখিছেনে মোৰ ফাৰ্মৰ মুৰ্গীবিলাক কেনেকুৱা চাইজ হৈছে, আপোনালোকক তাতে অকণমান দেখুৱাই আছোঁ। আৰু এটা আপোনালোকক গুড নিউজ বাৰু জনাব পাৰিম, মানে মোৰ মুৰ্গীবিলাকে অলৰেডি কণী পাৰা আৰম্ভ কৰিছে, এটা দুটা আৰম্ভ কৰিছে। কণী পাৰা ভিডিঅ'টো মই নেক্সট ভিডিঅ'ত আপোনালোকক দেখুৱাম। আজি মই আপোনালোকক এই ভিটামিনটোৰ বিষয়ে অকণমান জনাম। এইটো এলবিমেক্স বি কমপ্লেক্স ভিটামিন, ইয়াৰ ব্যৱহাৰ কৰাটো কিমান উপযোগী সেইটো আপোনালোকক অকণমান মই কৈ আছোঁ। আৰু এতিয়া আমাৰ ফাৰ্মৰ মুৰ্গীবিলাকৰ চাইজবিলাক কিমান ধুনীয়া হৈছে দেখিছেনে নাই। মই সচৰাচৰ গোটেইখিনি মানে ভিটামিন, এতিয়া আমি এই পানীখিনি কিন্তু কুহুমীয়া গৰম পানী লৈছোঁ গাইজ। ঠাণ্ডাৰ দিন, ঠাণ্ডা চিজনত কুহুমীয়া গৰম পানী লওঁ। আৰু এই সোপাটো 10 ml সোপা হ'ব। 10 ml সোপা আমি 15 ml দিছোঁ। এসোপা ভৰ্তিকৈ দিছোঁ আৰু আধা সোপা দিছোঁ, গতিকে 15 ml আমি দিছোঁ। আৰু পানীটো ঠাণ্ডা দিনত আমি সদায় কুহুমীয়া গৰম পানী ইউজ কৰি আছোঁ। আপোনালোক আগৰ ভিডিঅ'টো কৈয়ে আছোঁ, আমি কুহুমীয়া গৰম পানী ইউজ কৰোঁ। আৰু এইটো এতিয়া ভালদৰে মিক্সিং কৰি আমি এতিয়া মুৰ্গীবিলাক পানীবিলাক খাবলৈ দিম। আৰু অলৰেডি মুৰ্গীবিলাক এতিয়া দানা খালে, অলৰেডি দানাবিলাক খাই আছে, দেখিছে দানাবিলাক খাই আছে। দানা খোৱাৰ পাছত আমি মেডিচিন ইউজ কৰোঁ। দানা খোৱাৰ পাছত আমি মেডিচিন ইউজ কৰোঁ। আৰু পানীবিলাক এনেকৈ মিক্স হোৱাৰ পাছত আমি এনেদৰে এটা এটা পাত্ৰত এনেকৈ ভৰাই দিওঁ। আৰু মুৰ্গীবিলাকে সদায় দানা খোৱাৰ পাছতে মুৰ্গীবিলাক আমি মেডিচিন দিয়া পানীবিলাক দিওঁ। আৰু তাৰ আগতীয়াকৈ আমি অলপ পানীৰ পাত্ৰবিলাক আঁতৰাই থওঁ, যাতে মুৰ্গীবিলাকৰ পিয়াহ লাগিলে মেডিচিন দিয়া পানীবিলাক সোনকালে শেষ হৈ যায়। আৰু বৰ্তমান ঠাণ্ডা ছিজনত মুৰ্গীবিলাকে পানীটো অলপ কম খায়, আৰু সেইকাৰণে অলপ গৰম কৰি দিলে পানী কিছু পৰিমাণে খায়। এইটো এইমাত্ৰ পানী দিলোঁ, খোৱা আৰম্ভ কৰিছে, আস্তে আস্তে খাব গৈ আছে এটা দুটা। দেখিছেনে পানী খোৱা আৰম্ভ অলৰেডি কৰিছে। মুৰ্গীবিলাকে বহুত মানে ডেকৰাবিলাকে কি কৰে গাইজ, পূৰা মানে যুদ্ধ কৰি থাকে। যুদ্ধ কৰি থাকিলে কি হয়, অলপ অসুবিধা হয়। মোৰ মানে মাইকী মুৰ্গী আছে 70টা, আৰু তাৰ মাজতে মই মতা মুৰ্গী ৰাখিছোঁ 12টা। কিছুমানে কয় 100 বাৰ্ডত 16টা বা 20টা ৰাখিব লাগে বুলি। মই 12টা ৰাখি চাইছোঁ, কেনেকুৱা ৰিজাল্ট ওলায় কি ওলায় সেইটো আপোনালোকক পাছত জনাই থাকিম। গতিকে এনেকুৱা ধৰণৰ ভিডিঅ' পাবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব, আৰু লাইক কৰিব, কমেণ্ট কৰিব। আৰু লগতে মোৰ এই পানী দিয়া লাষ্ট এইখিনি আছে, 3টা পাত্ৰ আছে, 3টা পাত্ৰতে আমি পানী দিওঁ। আৰু এতিয়া দানা খোৱাৰ পাছত গোটেই মুৰ্গীবিলাকে পানীবিলাক ধুনীয়াকৈ খাবলৈ আৰম্ভ কৰিব। আৰু মই মোৰ মুৰ্গীবিলাকক আচলতে কিনা দানাৰ লগতে ঘৰুৱা দানাও খুৱাওঁ, ধান খুৱাওঁ, চাউল খুৱাওঁ, মাজতে মানে অমিতাৰ পাত, ছজনাৰ পাত, গছৰ পাত আদি ঘাঁহ এইবিলাক খুৱাই থাকোঁ। এইবিলাক খুৱাই থাকিলে কি হয়, সিহঁতৰ কণীৰ যিটো প্ৰডাকশ্যন বা কণীৰ যিটো চাইজ সেইখিনি ভাল হয়। সেইকাৰণে আমি ঘৰুৱা বস্তু কিছুমানো ইউজ কৰি থাকিব লাগে।